হাই এভৰিৱান, আজি ৰাতিপুৱাই ওলালোহি নাৰ্চাৰীলৈ বুলি ঘৰলৈ কেইটামান বোলো প্লাণ্ট লৈ যাওঁ আৰু এয়া আপোনালোকক দেখুৱাইছোঁ। একদম ধুনীয়া সেউজীয়া হৈ আছে চবফালে। যথেষ্ট ডাঙৰ নাৰ্চাৰী হয় এখন আৰু বিভিন্ন ধৰণৰ মানে সৰু ডাঙৰ বিভিন্ন প্ৰজাতিৰ আপুনি প্লাণ্ট ইয়াত পাই যাব আৰু মনটো যায় মানে আৰু বহুত প্লাণ্ট লৈ যাম, কিন্তু ল'লোঁ তিনিটা। এটা ৰাবাৰ প্লাণ্ট লৈছোঁ আৰু এইটোৰ নামটো ইমানকৈ নাজানো। এইফালে মানুহগৰাকীক কৈছোঁ আপুনি ধুনীয়াকৈ মাটি সাৰ চাৰ চব হেৰি কৰি মিক্স কৰি মানে প্লাণ্টকেইটা লগাই দিয়ক, কাৰণ এইটো জোখৰ গামলা মোৰ ঘৰত নাই। আৰু এই এৰিকা পামটো লৈ লৈছোঁ, গামলা অলপ ডাঙৰ চাইজৰ লৈছোঁ, তেতিয়াহে মানে প্লাণ্টটোও ভালকৈ ডাঙৰ হয়, ভালকৈ মানে ধুনীয়াকৈ থাকে। আৰু এইফালে এইকেইটা জেড প্লাণ্ট হয়, জেড প্লাণ্টকেইটা 5-6 বছৰীয়া পুৰণা হয়, কাটিং কৰি কৰি একদম বনচাই কৰি থৈছে ধুনীয়াকৈ। আৰু এইফালে এইকেইটাও মোৰ খুব পচন্দ হৈছিলে, কিন্তু দামটো ইমানেই বেছি ক'লে, মই বোলো থাওক নালাগে, পিছত লাহে লাহে মানে লৈ থাকিম দুটা এটাকৈ। 500-600 টকা কৈছে, মোৰ নাই লগা 500-600 নিচিনা, মই চাই ল'ম পিছত। আৰু তাৰপিছত এইকেইটা আৰ্টিফিচিয়েল প্লাণ্টৰ নিচিনা লাগিছে, কিন্তু আৰ্টিফিচিয়েল নহয়, অৰিজিনেল হয়। এইকেইটা দেখিছেনে কেনেকৈ ৰঙা আৰু য়েল্ল' কালাৰ অৰেঞ্জ কালাৰকৈ লাগি আছে, দেখিয়ে ভাল লাগিছে। আৰু এইফালে মই ইয়াতে ৰাখিছোঁ এতিয়া ঘৰলৈ। আৰু মোৰ লগৰীয়া 2-3টা লৈ আহিছোঁ, এইকেইটাক এতিয়া ধুনীয়াকৈ মানে পানী চানী দি সদায় সিহঁতক কেয়াৰ ল'ব লাগিব, টাইম পাছ কৰিব লাগিব। আৰু এইফালে মনি প্লাণ্ট, এইটো বহুত মানে ধুনীয়া হৈ আছিলে আগতে, ঘৰলৈ যাওঁতে মানে এইটো শুকাই গ'ল, উঠাই নাই এতিয়া।